নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে আমচাং অভয়াৰণ্য তলৰ কোনখন জিলাত অৱস্থিত? আমচাং অভয়াৰণ্য তলৰ কোনখন জিলাত অৱস্থিত যদি সোধে তেন্তে ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি কামৰূপ। আমচাং অভয়াৰণ্য কামৰূপ জিলাত অৱস্থিত। তাৰ পাছত হৰ্ণবিল উৎসৱ ক'ত অনুষ্ঠিত হয়? হৰ্ণবিল উৎসৱ ক'ত অনুষ্ঠিত হয় যদি সোধে তেন্তে ইয়াত অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন নম্বৰ এ নাগালেণ্ড। নাগালেণ্ডত হৰ্ণবিল উৎসৱ পালন কৰে। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে হেম সৰস্বতীৰ তলৰ কোনজন ৰজা ৰাজকবি আছিল? হেম সৰস্বতীৰ তলৰ কোনজন ৰজা ৰাজকবি আছিল যদি সোধে তেন্তে অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি দুৰ্লভ নাৰায়ণ। হেম সৰস্বতী দুৰ্লভ নাৰায়ণ ৰজাৰ ৰাষ্ট্ৰপতি আছিল। তাৰ পাছত কোনজন আহোম ৰজাই শিঙিৰি ঘৰত উঠা অনুষ্ঠান আৰম্ভ কৰিছিল? কোনজন আহোম ৰজাই শিঙিৰি ঘৰত উঠা অনুষ্ঠান আৰম্ভ কৰিছিল যদি সোধে তেন্তে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ চুডাংফা। তাৰ পাছত অসম আন্দোলন কিমান চনত আৰম্ভ হৈছিল? অসম আন্দোলন কিমান চনত আৰম্ভ হৈছিল যদি সোধে তেন্তে অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি 1979 চনত। 1979 চনত আৰম্ভ হৈছিল অসম আন্দোলন। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীলৈ প্লিজ শ্বেয়াৰ কৰিব আৰু কেনেকৈ হৈছে কমেণ্টত এবাৰ জনাব। তাৰ পাছত নেক্সট কুৱেশ্যন মিজোৰামত কিমান চনত অসমৰ পৰা পৃথক কৰা হৈছিল? মিজোৰামক কিমান চনত অসমৰ পৰা পৃথক কৰা হৈছিল? ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন নম্বৰ চি 1972 চনত 1972 চনত। তাৰ পাছত নেক্সট কুৱেশ্যন কিমান চনত অসমৰ পৰা নাগালেণ্ডক পৃথক কৰা হৈছিল? কিমান চনত অসমৰ পৰা নাগালেণ্ডক পৃথক কৰা হৈছিল যদি সোধে তেন্তে অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি 1963 চনত 1963 চনত নাগালেণ্ডক পৃথক কৰা হৈছিল অসমৰ পৰা। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল? কিমান চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল যদি সোধে তেন্তে অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি 1948 চনত। 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল। তাৰ পাছত 2022 আৰু 23 বৰ্ষৰ লালা অমৰনাথ পুৰস্কাৰ লাভ কৰা খেলুৱৈ কোন আছিল? 2022-23 বৰ্ষত লালা অমৰনাথ পুৰস্কাৰ লাভ কৰা খেলুৱৈজন কোন আছিল যদি সোধে তেন্তে ইয়াৰ শুদ্ধ এনচাৰ হ'ব ৰিয়ান পৰাগ। অসমৰে সন্তান ৰিয়ান পৰাগ আছিল 2022-23 অমৰনাথ পুৰস্কাৰ পোৱা। তাৰ পাছত অযোধ্যা তলৰ কোনখন ৰাজ্যত অৱস্থিত? অযোধ্যা তলৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি উত্তৰ প্ৰদেশ। অযোধ্যা উত্তৰ প্ৰদেশত আছে। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম মেডিকেল কলেজ ক'ত অৱস্থিত? অসমৰ প্ৰথম মেডিকেল কলেজ ক'ত অৱস্থিত? অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি বি ডিব্ৰুগড়। অসম মেডিকেল কলেজ ডিব্ৰুগড়ত আছে। তাৰ পাছত জাতিংগা ক'ত অৱস্থিত? জাতিংগা ক'ত অৱস্থিত যদি সোধে তেন্তে অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি ডিমা হাছাও। ডিমা হাছাও জিলাত জাতিংগা নামৰ পক্ষী অভয়াৰণ্যখন আছে। তাৰ পাছত মোহনবাৰী বিমানবন্দৰ ক'ত অৱস্থিত? মোহনবাৰী বিমানবন্দৰটো ক'ত অৱস্থিত যদি সোধে অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি চি। অপশ্যন নম্বৰ চি হ'ব ডিব্ৰুগড়। মোহনবাৰী বিমানবন্দৰটো ডিব্ৰুগড়ত অৱস্থিত। তাৰ পাছত নেক্সট কুৱেশ্যন তলত দিয়া কোনখন মন্দিৰত অম্বুবাচী মেলা হয়? তলত দিয়া কোনখন মন্দিৰত অম্বুবাচী মেলা হয়? এইটোতো সকলোৱে জানে অপশ্যন ডি কামাখ্যা। কামাখ্যা মন্দিৰত অম্বুবাচী মেলা হয়। তাৰ পাছত অসমৰ কোন ঠাই বাৰে চহৰীয়া ভাওনাৰ বাবে বিখ্যাত? অসমৰ কোনখন ঠাই বাৰে চহৰীয়া ভাওনাৰ বাবে বিখ্যাত হয়? অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি জামুগুৰি হাট। জামুগুৰি হাটত বিখ্যাত। তাৰ পাছত যাদৱ পায়েঙৰ একমাত্ৰ প্ৰচেষ্টাৰে গঢ় দিয়া বনাঞ্চলটোৰ নাম কি?
যাদৱ পায়েঙৰ একমাত্ৰ প্ৰচেষ্টাৰে গঢ় দিয়া বনাঞ্চলটোৰ নাম কি যদি সোধে তেন্তে অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন নম্বৰ এ মলাই কাঠনি। তাৰ পাছত হয়গ্ৰীৱ মাধৱ মন্দিৰ তলৰ কোনটো পাহাৰত অৱস্থিত? হয়গ্ৰীৱ মাধৱ মন্দিৰ তলৰ কোনটো পাহাৰত অৱস্থিত যদি সোধে তেন্তে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ এনচাৰ অপশ্যন নম্বৰ এ মণিকোট। হয়গ্ৰীৱ মাধৱ মন্দিৰ মণিকোটত পাহাৰত অৱস্থিত। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীনতম ৰজাজনৰ নাম কি আছিল? প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীনতম ৰজাজনৰ নাম কি আছিল যদি সোধে তেন্তে অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন নম্বৰ বি মহিৰংগ দানৱ। মহিৰংগ দানৱ আছিল প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীনতম ৰজা। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে নৰকাসুৰে তলৰ কোনটো ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল? নৰকাসুৰে তলৰ কোনটো ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল যদি সোধে তেন্তে অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি ভৌম বংশ। নৰকাসুৰে ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে গুৱাহাটীৰ দীঘলী পুখুৰীটো তলৰ কোনজন ৰজাৰ সৈতে জড়িত? গুৱাহাটীৰ দীঘলী পুখুৰীটো তলৰ কোনজন ৰজাৰ সৈতে জড়িত? অপশ্যন নম্বৰ চি ভগদত্ত। ভগদত্তৰ সৈতে গুৱাহাটীৰ দীঘলী পুখুৰী জড়িত। আজি লাষ্ট কুৱেশ্যন হৈছে আহোমসকল ক'ৰ পৰা আহিছিল? ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱী প্লিজ শ্বেয়াৰ কৰিব। আজিলৈ ইমানে। এইটো লাষ্ট কুৱেশ্যন। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ মাউংমা। মাউংমাউং পৰা আহোমসকল ক'ৰ পৰা আহিছিল? মাউংমা। তেনেহ'লে আজিলৈ ইমানেই। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম আৰু ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত জনাব আৰু কেনেকৈ ধৰণৰ ভিডিঅ' লাগে।